নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ পৰীক্ষাখিনিও ভালে যাই আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বহুতৰে মনত আকৰ্ষণ হৈ আছে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। বহুতেই কোৱেশ্চন সুধি আছে যে ৰিজাল্ট কেতিয়া দিব বা কেতিয়া আমি ৰিজাল্ট পাম, মেট্ৰিকৰ ৰিজাল্ট কিমান মাহ পিছত পাম, কোন তাৰিখে পাম। আজি সকলোখিনি তোমালোকক ডিটেইলছ সহকাৰে মই দেখাই দিম আৰু তোমালোকৰ যোৱা 5 বছৰ হৈ যোৱা মেট্ৰিকৰ ৰিজাল্টসমূহ কেতিয়া দিছিল সকলোখিনি তোমালোকক এই ভিডিঅ'ৰ যোগেদি দেখাই দিম আৰু তোমালোকৰ 25ৰ ৰিজাল্টটো কেতিয়া দিব এটাও তোমালোকক দেখাই দিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো আমি তোমালোকৰ কাৰণে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ বনাই থাকোঁ। সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই লোৱা কিমান সময়ত তোমালোকৰ ৰিজাল্টসমূহ দিছিল আৰু কোন তাৰিখে দিছিল আৰু কেইটা বজাত দিছিল ৰাতিপুৱা। সো গোটেইখিনি তোমালোকৰ ইয়াতে লৈ আনিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। ইয়াৰ প্ৰথমতে চাই লোৱা 2020 চনত যিটো ডেট আছিল সেইটো হ'ল 6 জুন তাৰিখে। 6 জুন তাৰিখে ৰাতিপুৱা 9টা বজাত ৰিজাল্টটো দিছিল মেট্ৰিকৰ ৰিজাল্ট। তাৰপিছত তোমালোকৰ 2021 দিছিল জুলাই 30 তাৰিখে 11টা বজাত ৰাতিপুৱা। 2022 দিছিল জুনৰ 7 তাৰিখে 10টা বজাত। তাৰপিছত তোমালোকৰ 2023 দিছিল মে'ৰ 22 তাৰিখে 10টা বজাত। তাৰপিছত তোমালোকৰ 2024 এপ্ৰিলৰ 20 তাৰিখে দিছিল 10:30 বজাত ৰাতিপুৱা। আৰু এতিয়া হ'ল তোমালোকৰ যিটো মেইন টপিক সেইটো হ'ল তোমালোকৰ 2025 মানে তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব। এইটো তোমালোকৰ মেবি যিখিনি ৰিজাল্ট মানে ইয়াৰ পৰা গম পোৱা যায়, লাষ্ট 5 ইয়াৰ্ছৰ পৰা গম পোৱা যায় এটা বস্তু দেখিলে মানে বস্তুটো মানে গম পোৱা গৈছে, যিখিনি মানে দেখা পোৱা গৈছে তোমালোকৰ লাষ্ট 5 ইয়াৰ্ছ। ইয়াতে বস্তুখিনি চোৱা, জুন, জুলাই, মে' এই 3টা মাহৰ ভিতৰতে মানে তোমালোকৰ ৰিজাল্টটো দিছিল, মানে পৰীক্ষা হোৱাৰ 2টা বা 3টা মাহৰ ভিতৰতে। ইয়াৰ পৰা এটা বস্তু এক্সপেক্ট কৰা যায়, যিটো তোমালোকৰ 2025 ৰিজাল্ট সেইটো তোমালোকৰ মেবি এপ্ৰিল বা মে দিব, মাহটো এপ্ৰিল বা মে হ'ব। এতিয়া তোমালোকৰ কিমান সময়ত দিব সেইটো হ'ল মূল কথা। এতিয়া এপ্ৰিল বা মে'ৰ তোমালোকৰ এপ্ৰিলৰ লাষ্ট উইক আৰু মে'ৰ ফাৰ্ষ্ট উইক মানৰ ভিতৰত ৰিজাল্টটো দিয়াৰ খুবেই সম্ভাৱনা আছে, 90% সম্ভাৱনা আছে। যিহেতু তোমালোকৰ আজি শিক্ষামন্ত্ৰীও তোমালোকৰ ৰিজাল্টৰ ওপৰত ঘোষণা কৰিছিল যে কিমান সময়ৰ তাৰিখে ৰিজাল্টটো দিব। তাতো শিক্ষামন্ত্ৰীয়ে কৈছিল যে মানে ৰিজাল্টটো অতি সোনকালে দিব। আৰু যদি এটা বস্তু চোৱা, এই টাইমটো যদি চোৱা, ইয়াতে যদি তোমালোকে ভালদৰে চোৱা, চাইছা না, আগতে বহুত দেৰি কৰি দিছিল, জুনত দিছিল, জুলাইত দিছিল, তাৰপিছত টাইমটো সৰু কৰি আহিল, মানে সোনকালে ৰিজাল্টটো দিয়া আৰম্ভ কৰিলে। ইয়াৰ চাই লোৱা তোমালোকে এপ্ৰিল আৰু মে', এই এপ্ৰিল আৰু মে' লাষ্ট 2 ইয়াৰ্ছত তোমালোকৰ এপ্ৰিল আৰু মে'ত ৰিজাল্টটো দিছিল। চ' ইয়াৰ পৰা এটা বস্তু গম পোৱা গৈছে, মানে এটা ধাৰণা কৰিব পৰা যায় যে তোমালোকৰ যিটো 25 ৰিজাল্ট সেইটো তোমালোকৰ এপ্ৰিল বা মে'ত দিয়াৰ খুবেই সম্ভাৱনা আছে। আৰু এপ্ৰিলৰ কি হ'ব তোমালোকৰ লাষ্ট উইক বা মে'ৰ ফাৰ্ষ্ট উইকৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিব। আৰু যিটো তোমালোকৰ টাইম হ'ব সেই টাইমটো তোমালোকৰ মেবি 10টা বা 11টা বজাত দিব পাৰে, যিহেতু তোমালোকৰ লাষ্ট 2 ইয়াৰ্ছ সেইটোৱে কৰিছিল, 10টা বা 10:30 বজাত বা 11টা বজাতো দিব পাৰে, ঠিক নাই। কিন্তু টাইমটো বেলেগ হ'ব পাৰে, কিন্তু তোমালোকৰ মাহ যিটো আছে সেইটো তোমালোকৰ এপ্ৰিল বা মে' হ'ব পাৰে। আৰু তোমালোকৰ যিটো SSAB যিটো আছে তোমালোকৰ ৱেবছাইট, যাৰ দ্বাৰা তোমালোকৰ SSLCটো কণ্টেক্ট হৈছে, সেইটোৰ ৱেবছাইটত যাই আমি দেখা পালোঁ যে সেইটোতো তোমালোকৰ এক্সপেক্টেড ডেট যিটো লিখা আছে সেইটো হ'ল তোমালোকৰ এপ্ৰিলত দিয়া সম্ভাৱনা আছে। মুঠতে তোমালোকৰ এটা বস্তু ভাবি লোৱা, যিহেতু তোমাৰ ৰিজাল্টটো এপ্ৰিলৰ লাষ্ট উইক আৰু মে'ৰ ফাৰ্ষ্ট উইক ইয়াৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো পাব পাৰা। চ' তোমালোকে এতিয়া টেনশ্যন নকৰিবা, হাতত বহুতখিনি সময় আছে তোমালোকৰ, ইমান সোনকালে ৰিজাল্ট নিদিয়ে। আৰু দিব কেতিয়া দিব তোমালোকৰ এপ্ৰিলৰ লাষ্ট উইক আৰু মে'ৰ ফাৰ্ষ্ট উইক মানৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব।